স্বামী স্ত্ৰীৰ সম্পৰ্কবিলাকো যে কেনেকুৱা নহয় জানো। আগতে যেতিয়া আমাৰ মাহঁতৰ দিনৰ যিবিলাক সম্পৰ্ক আছিল স্বামী স্ত্ৰীৰ মাজত খুবেই ভাল আছিলে। আৰু যদিও স্বামীজনে কিবা এটা কৈও দিয়ে মানুহজনীক, তেতিয়াহ'লে তেখেতসকলে একো প্ৰতিবাদ নকৰি মিলা প্ৰীতিৰে চলিছিলে সংসাৰখন। এনেকুৱা নহয় যে তেওঁলোকৰো কাজিয়া পেচাল নহৈছিলে, কাজিয়া পেচালটো সকলোৰে হ'বই, কিন্তু তাৰ মাজতে মিলা প্ৰীতি মৰমেৰে ঘৰখন সঁচাকৈ বৰ সুন্দৰকৈ ৰাখিছিলে। বৰ্তমান সময়ত যিটো যুগ আহিলে সেইটোত মানে কি ক'ব, আজিকালি বৰ্তমান মাইকী মানুহবিলাক এনেকুৱা হৈছে বেলেগৰ লগত সম্পৰ্ক আৰু বিয়াখন হোৱাৰ পিছতে যদিহে কথাৰ মিল নাথাকে, কথাৰ কটাকটি হৈ মুঠতে সেইখন ঘৰ ত্যাগ কৰি আহিব বা সেই মানুহজনৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিব, কোনো কাৰণতেই তাৰমানে কথা শুনিবলৈ নিবিচাৰে বা অকণমান যদি কথাৰ ইফাল সিফাল হেৰফেৰ হয় কোনেও কাৰো কথা নুশুনে, মুঠতে বিচ্ছেদটো নিশ্চিত। এনেকুৱা হৈছে বৰ্তমান সময়ত। কোৰ্টত চাগে ইমান কোৰ্ট মেৰেজে হোৱা নাই যিমানখিনি এতিয়া কোৰ্টত ডিভ'ৰ্চ চলি আছে।